তো গাইজ এইটো ভাইটিৰ নতুন চেনেল আপোনালোকে চাব মন যায় বুলি আছে চেনেলটিৰ নাম গতিকে আপোনালোকে ভাইটিকো আদৰি ল'ব আৰু এতিয়া ভাইটিয়ে বনকামদেৱৰ সকলোবোৰ দৃশ্য আপোনালোকক দেখুৱাই থাকিব আপোনালোকে ভিডিঅ'টোৰ মাধ্যমেৰে উপভোগ কৰক ইয়াত আমাৰ সেৱা সন্মান কৰা হৈ গ'ল মই আপোনালোকক ইয়াৰ পৰিৱেশসমূহ দেখুৱাম আপোনালোকৰ ভিডিঅ'টো চাই থাকক এইবোৰ কেতিয়াৰ পৰা সৃষ্টি হ'ল মানে কেনেকুৱা ধৰণৰ এইবোৰ আবিৰ্ভাৱ এইটো তাৰমানে যে আমাৰ এই যিটো মেইন মন্দিৰ আছিল এইটো সম্পূৰ্ণৰূপে কামাখ্যা যেনেকুৱা মন্দিৰ আছিল তেনেকুৱা মন্দিৰ আছিল কিন্তু কালা পাহাৰত ভাঙা বুলি আমি তাৰমানে অলপ সন্দেহ কৰা গৈছে কিন্তু কি হৈছে বা কেনেকৈ হৈছে কোনো গম নাপায় কিন্তু আৰু এই যিবোৰ বাহিৰত পাথৰ আছে এইবোৰ তাৰমানে আগত খণ্ডন অৱস্থাত পোৱা গৈছিল এইবিলাক মূৰ্তিবোৰ ভঙা ভঙা ইয়াত আৰু ইয়াৰ যিবোৰ মূৰ্তি আছে মানুহে ভাবে যে শিলৰ মূৰ্তি কিন্তু ইয়াৰ শিলৰ মূৰ্তি এটা যদি আপোনাৰ ধৰা কিবা অলপ হেৰি হৈ যায় তেতিয়া আকৌ ভগৱানে আৰু নেক্সট টাইম আপোনাক সপোন দেখুৱাব বা কিবা দেখুৱাই আকৌ হেৰি কৰে ইয়াত প্ৰত্যেকটা শিলৰ মূৰ্তিতে তাৰমানে ভগৱান আছে ইয়াত শিলৰ মূৰ্তি তাৰমানে এনে নাই আৰু সকলোবোৰ মানে কিবা এটা বিষয় লৈ জড়িত হৈ আছে সেইটো ভূমিকম্পৰ ফলতে হৈছিল সেইটোৱে ভূমিকম্পে এটা আছিল কিন্তু সেইটোৰ ফলতে ভাঙা বুলি কৈছে কিন্তু কেনেকৈ ভাঙিল বা কেনেকৈ কি হ'ল তাৰমানে এইটো কোনো সঠিকভাৱে জনাব পৰা নাই কিন্তু কালা পাহাৰে ভাঙা বুলি এইটো তাৰমানে আমাৰ যিখন কিতাপ আছে ইয়াত তাত লিখা আছে যে কালা পাহাৰৰ দিনত ভাঙিছিল বুলি ঠিক আছে বাৰু আপোনালোকৰ পৰা এইখিনি জানিব পৰা আমিও আনন্দিত হ'লোঁ আৰু লগতে নজনা কথাটো আমি জানিলোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ